ৰাতিপুৱা এয়া মই উলিয়াই লৈছোঁ অলপমান দৈ আৰু এইফালে লৈছোঁ অলপমান এয়া মৌজোল। এয়া মই ধুনীয়াকৈ বটলত ভৰাই থৈ দিওঁ আৰু সেইকাৰণে এতিয়া মই বনাবলৈ লৈছোঁ এটা ফেচ পেক আৰু এনেকৈ মানে মুখত খানা মানে বিৰাটেই ভাল হয় আৰু স্কিনটো পূৰা গ্ল'নেছ এটা দিয়ে। তো সেইকাৰণে মানে মাজে সময়ে এনেকৈ কৰি থাকোঁ আৰু আপোনালোককো মাজে মাজে মই দেখাই থাকোঁ আৰু সেইকাৰণে ভাবিলোঁ আজিওনো দেখাওঁ মই কেনেকৈ কি কৰোঁ। আৰু এইখিনিতে ধুনীয়াকৈ ফেটি লৈছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মুখখনত এপ্লাই কৰিম। এনেকৈ ধুনীয়াকৈ সানি যাম আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো একেবাৰে ভালেই। চ' এতিয়া পোনপ্ৰথমে আপোনালোকক ধুনীয়াকৈ দেখালোঁ। মানে বহুদিন একো আচলতে কৰা নাছিলোঁ, মানে মুখত একো খানা হোৱা নাছিল আৰু মাজে সময়তো আমি এনেকুৱা মানে সানি থাকিব লাগে আৰু ঘৰুৱা কিছুমান মানে সামগ্ৰী যদি আমি এনেকৈ সানি থাকোঁ মুখত তেতিয়া ভালে থাকে স্কিনটো। আৰু এনেকৈ সানি কৰি আপোনালোকক দেখালোঁ আৰু চাওক স্কিনটো আগতকৈ অকণ গ্ল' হৈছে ন, ভাল মানে এনেকৈ মানে সানি এনেও মুখত খানা বহুত ভাল আৰু দৈটোতো ভালেই সেইকাৰণে। আৰু মই দৈ চুলিটো লগাম, আপোনালোকক দেখাম বাৰু। আৰু এতিয়া মুখত ধুনীয়াকৈ সানি কৰি ল'লোঁ আৰু স্বাগতম জনাইছে চিম্পিছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই গ'লে ভাল পাব আৰু দিনটো দেখাই থাকিম আৰু ইটো সিটো, তেনেহ'লে ব্লগটো চাই যাব। আৰু এতিয়া সময় হৈছে 10টামান বাজিছে আৰু মই মানে একদম ৰাতিপুৱাই গা পা ধুই মেলি এইবোৰ সানি কৰি ল'লোঁ আৰু ভাবিছোঁ এতিয়া মানে চুলিটো সানিবলগীয়া আছিলে, তো চুলিটো সানিম দৈ। তো দৈ এনেও মানে চুলিত সানা ভাল, মানে বহুত চিল্কি হয়, চুলিখিনি ভাল হয় আৰু সেইকাৰণে এতিয়া সানিবলৈ লৈছোঁ, আপোনালোকক ধুনীয়াকৈ দেখাম। তেনেহ'লে ব্লগটো চাই যাব আগলৈ, ঠিক আছে। হাই গাইজ, আৰু এতিয়া এয়া সানিবলৈ লৈছোঁ মূৰত মানে চুলিত এয়া দৈ ধুনীয়াকৈ মই উলিয়াই দিলোঁ। এয়া আৰু এতিয়া ধুনীয়াকৈ মূৰত ধুনীয়াকৈ সানি ল'লোঁ চবফালে, গোটেইখিনি এনেকৈ সানি ল'লোঁ আৰু এতিয়া ৰ'দতে অলপ টাইম মানে বহি থাকিম, মানে আধা ঘণ্টামান মই এনেকৈ এৰি দিম। আৰু এনেও মানে চুলি হওক বা মুখৰ কাৰণে হওক আমি যত্ন লৈ থাকিব লাগে, ঘৰুৱা কিছুমান সামগ্ৰীয়ে নহয়নে, তেতিয়াহে বা চুলি বা মুখখন যেতিয়া মানে ধুনীয়া হৈ থাকে, এনেও থাকি ভাল লাগে, নিজৰে থাকি ভাল লাগে। তো এতিয়া এয়া সানি কৰি ল'লোঁ আৰু অলপ পিছত ধুনীয়াকৈ গা পা ধুই মেলি আহিম আৰু লগ পাম আপোনালোকক। আৰু আজি হৈছে মহাশিৱৰাত্ৰি, তো সেইকাৰণে মানে এতিয়া আপোনালোকক পৰিৱেশটো দেখাম আৰু আজি আমাৰ ওচৰতে পাতিছে, মন্দিৰ আছে ইয়াতে, গতিকে ইয়াত ওচৰতে পাতিছে। আপোনালোকক যদি পাৰোঁ মই আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আজিৰ দিনটো, তেনেহ'লে ব্লগটো চাই যাব। হাই গাইজ, আৰু এতিয়া মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু মূৰ চুৰ ধুই দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া মানে কি হয়, চুলি যেতিয়া আমি মানে মূৰ ধুওঁ তেতিয়া মানে লগতে মানে ফণীয়ে মানে আঁচুৰি দিব নালাগে মূৰটো। কি হয় মানে নহ'লে যদি আঁচুৰি দিয়া যায় লগতে তেতিয়া মানে চুলি সৰা সম্ভাৱনাটো বহুত বেছি। আৰু চাবচোন ফণীটো যদি আঁচুৰি দিয়ে লগতে আহি পেলাই মূৰটো, তেতিয়া মানে কি হয় চুলিখিনি বহুতখিনি মানে সৰি যায় আৰু সেইকাৰণে লগতে একদম আঁচুৰিব নালাগে। একদম মানে যেতিয়া মানে শুকাই কৰি যাব ধুনীয়াকৈ মূৰটো তাৰপিছতহে আঁচুৰিব লাগে। আৰু এতিয়া মই এনেকৈ থৈ দিছোঁ আৰু শিৱৰাত্ৰিৰ যি পূজা ভাগ আছে সন্ধিয়া ভাগৰ পৰাহে লাগিব, সেইকাৰণে মানে এতিয়া আমাৰ ইয়াত মানে ধুনীয়াকৈ মন্দিৰত মানে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰং চং কৰি ধুনীয়াকৈ এতিয়া কৰি থৈ দিছে। আৰু সেয়াই, আৰু চাওঁ সন্ধিয়া আপোনালোকক যিমানখিনি পাৰোঁ দেখাম বাৰু। আৰু এতিয়া অকণমান দেখাই আছোঁ, ভালে বলক। এতিয়া ধুনীয়াকৈ ৰং চং কৰি থৈ দিছে, মই অকণমান দেখাই আছোঁ। এতিয়া ধুনীয়াকৈ ৰং চং কৰি থৈ দিছে আৰু এইফালে আৰু এটা মন্দিৰ আছে ইয়াতো দিয়ে মানুহে পূজা সন্ধিয়া, কিন্তু মানে পূৰা ভিৰ লাগিব আৰু ইয়াত সন্ধিয়া আপোনালোকক দেখাম আৰু। এতিয়া সেয়া কৰি থৈ দিছে আৰু ৰং ধুনীয়াকৈ। এতিয়া চাওক সন্ধিয়া হ'লে মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এয়া পূজা দি আছে ধুনীয়াকৈ। আৰু ইয়াতো এয়া মানুহে চাকি তাকি জ্বলাইছে আৰু লাইটটো গুচি গ'ল। হাই গাইজ, আৰু ধুনীয়াকৈ বাহিৰত
বাহিৰতে সকলোৱে পূজা দি আছে। চ' ভাবিছোঁ ভিডিঅ'টো এইখিনিতে এতিয়া এণ্ড কৰি দিওঁ, নহ'লে ভিডিঅ'টো বেছিকৈ দীঘলীয়া হৈ গৈ থাকিব। আৰু আজিৰ দিনটো মানে বহুত ধুনীয়াকৈ পাৰ হ'ল। ব্ৰতত আছিলোঁ আজিৰ দিনটো, ভাল লাগিলে। আৰু মানে অলপ আগতে ভাত খালোঁ, ভাত বইল ভাত খালোঁ। আৰু দিনটো তেনেকৈ একো খোৱা নাই, ব্ৰতত আছিলোঁ যিহেতু। শুকান ৰুটি আৰু এনেকৈ কল এনেকৈ খাইছিলোঁ আৰু দুপৰীয়াৰ সময়ত। আৰু 4-5টামান বজাত ভাতটো খালোঁ, খাই মেলি হ'ল আৰু চাহ তাহো খোৱা হৈ গ'ল। আৰু এইটো চাওকচোন, গিফ্ট এটা পালোঁ আজি, বুটৰ এয়াৰড্ৰপছ এটা পালোঁ। এইটো ভাল লাগিছে বাৰু, এইটো পালোঁ। আৰু ভাল লাগে ন এনেকুৱা দিনবোৰত, যদি শিৱৰাত্ৰি দিনটো এনেকৈ গিফ্ট পাই গ'লে বিৰাট ভাল লাগে মনটো। চ' ইমানে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যায়। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।